আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল বিগত শতাব্দীৰ 90 দশকৰ আৰম্ভণিতে সোমালিয়াৰ সামৰিক স্বৈৰশাসক মোহাম্মদ সাইদ বাৰীৰ চৰকাৰৰ পতনৰ পাছৰ পৰা সমগ্ৰ দেশজুৰি ভয়ানক গৃহযুদ্ধ আৰম্ভ হয় ব্যৰ্থ ৰাষ্ট্ৰত পৰিণত হোৱাৰ ফলশ্ৰুতিতে পৰৱৰ্তী সময়ত সোমালিয়া উপকূলত আধুনিক জলদস্যুৰ জন্ম হয় সোমালিয়া সমুদ্ৰ উপকূলত জলদস্যুৰ ঘটনা বিশ্ব বাণিজ্য আৰু নিৰাপত্তাৰ ক্ষেত্ৰত ব্যাপক হুমকি হৈ থিয় দিয়ে জাতিসংঘ ইউৰোপীয় ইউনিয়ন আৰু নেটৰ হস্তক্ষেপ সত্ত্বেও সোমালিয়া জলদস্যুৰ শেষ হোৱা নাই প্ৰিয় দৰ্শক আজি আমি আলোচনা কৰিম সোমালিয়াৰ জলদস্যুৰ বিষয়ে সোমালিয়াৰ জলদস্যুৰ আৰম্ভ হোৱাৰ দেখা যায় বিশেষকৈ একবিংশ শতিকাৰ আৰম্ভণিতে জলদস্যুতাৰ ফলত জাহাজ কোম্পানীসমূহে বেছিকৈ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয় যাৰ ফলত জাহাজ কোম্পানীসমূহে বছৰি 6.5 পৰা 6.9 বিলিয়ন টকালৈ ক্ষতি হয় এই ক্ষতিয়ে বিশ্ব বাণিজ্যত বৰকৈ প্ৰভাৱ পেলায় তো বন্ধুসকল এয়া আছিল সোমালিয়াৰ জলদস্যুৰ আৰম্ভণি মূলত মুখ্য কাৰণ হ'ল সোমালিয়াৰ যেতিয়া স্বৈৰশাসক মোহাম্মদ বাৰীৰে শাসন চলাই আছিল সেই সময়ত সোমালিয়াত আঁচনি গ্ৰহণ কৰিছিল সেই আঁচনিটো মাছ মৰাক লৈ আছিল সেই আঁচনিটিয়ে মানে সমগ্ৰ ইউৰোপীয় দেশসমূহে সোমালিয়াৰ সাগৰীয় উপকূলত মাছ ধৰিবলৈ সক্ষম হৈছিল কিন্তু যেতিয়া সোমালিয়াত গৃহযুদ্ধ আৰম্ভ হয় তেতিয়া সোমালিয়াৰ যেটো সৰকাৰ হেতু পতন হৈ যায় লগে লগে সৰকাৰ পতন হোৱাৰ পিছতে সোমালিয়াৰ যেটো নৌসেনা হেতুও পতন হৈ যায় যাৰ ফলত ইউৰোপীয় দেশসমূহে অবাধে সোমালিয়াৰ যি সাগৰীয় উপকূল আছিল সেই সাগৰীয় উপকূলত তেওঁলোকে অবৈধভাৱে মাছ মাৰিছিল তো বন্ধুসকল সোমালিয়া জলদস্যুৰ এও এটা কাৰণ আৰু এটা কাৰণ হ'ল সোমালিয়াৰ সাগৰীয় উপকূলত ইউৰোপীয় দেশসমূহে অবাধে বৰ্জ্য পেলাইছিল যাৰ ফলত সোমালিয়াত প্ৰদূষণ হৈছিল সাগৰীয় উপকূল যিখিনি অঞ্চল আছিল তাৰ বাসিন্দাসকলে বিভিন্ন বেমাৰত ভুগিবলগীয়া হৈছিল এইটো এটা কাৰণ আছিল সোমালিয়াৰ যেতিয়া তেওঁলোকে দেখিলে সোমালিয়াত ইউৰোপীয় দেশসমূহে অবাধে মাছ মাৰি আছে বৰ্জ্য পেলাই আছে সেই বৰ্জ্যৰ প্ৰদূষণে সোমালিয়াৰ নাগৰিকক বিভিন্ন বেমাৰত ভুগি আছিল সেইটো লক্ষ্য কৰি প্ৰাক্তন নৌসেনা আৰু সোমালিয়াৰ কিছুমান যিখিনি টেৰৰিষ্ট অৰ্গানাইজেশ্যন আছিল ইহঁতে মিলি সোমালিয়াৰ জলৰাশি কেনেকৈ প্ৰটেক্ট কৰা যায় সেই বিষয়ে তেওঁলোকে চিন্তা চৰ্চা কৰি সোমালিয়াত প্ৰটেক্ট আৰম্ভ কৰে আৰু যিখিনি পৰৱৰ্তী সময়ত যিখিনি জাহাজ আছিল ইউৰোপীয় দেশসমূহৰ সেইসকল যেতিয়াই সোমালিয়াৰ জলৰাশিত সোমাইছিল তেতিয়া সোমালিয়াৰ সেই জলদস্যুৰ কবলত পৰিছিল আৰু তেওঁলোকে মোটা অংকৰ এটা ক্ষতিপূৰণ লৈছিল কিন্তু এই ক্ষতিপূৰণে তেওঁলোকক অলপ বেলেগকৈ চিন্তা চৰ্চা কৰায় তেওঁলোকে ভাবিল জাহাজখিনিক খেদি পঠোৱাতকৈ আমি তেওঁলোকক যদি জাহাজৰ ক্ৰুসকলক যদি বন্দী কৰি আটক কৰি তেওঁলোকক ক্ষতিপূৰণ বিচাৰো বা টকা বিচাৰো তেতিয়াহ'লে আমাৰ ইনকামটো কৰা ইজি হ'ব সেই ফলশ্ৰুতিতে সোমালিয়াত আৰম্ভ হয় জলদস্যুৰ আৰু জলদস্যুই অকল জাতিসংঘই নহয় ইউৰোপীয় ইউনিয়ন নহয় সমগ্ৰ নেটো কাণ্ট্ৰিসমূহকো প্ৰভাৱ পেলাইছিল কাৰণ সোমালিয়াৰ যেটো গল্ফ অফ ইডেন আছে গল্ফ অফ ইডেনেদি আপোনাৰ যিখিনি বিশেষকৈ তেলৰ যিখিনি জাহাজ তাৰ পাছত মাল পৰিবাহী ইউৰোপীয় আফ্ৰিকা মহাদেশৰ পৰা বা এছিয়া মহাদেশৰ পৰা যিখিনি জাহাজ যাব লাগে
এই ইউৰোপীয় দেশসমূহত তেতিয়া এই গল্ফ অফ ইডেনত সোমালিয়াৰ যিখিনি জলদস্যু আছে তেওঁলোকক আক্ৰমণ কৰিছিল আক্ৰমণ কৰি তেওঁলোকক ক্ৰুসকলক বন্দী বনাই তেওঁলোকৰ পৰিয়ালৰ পৰা মোটা অংকৰ ধন তেওঁলোকে বিচাৰিছিল দাবী কৰিছিল তো এই ধৰণে জলদস্যুতাৰ আৰম্ভ হয় তো বন্ধুসকল আজিলৈ ইমানে আমি আলোচনা কৰিলো সোমালিয়াৰ জলদস্যুতাৰ বিষয়ে এয়া মোৰ তথ্যমূলক ভিডিও ফেস টু ফেস প্ৰথম ভিডিও হয় তো আপোনালোকে ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু পেজত চালে পেজটো ফলো কৰি দিব ধন্যবাদ